হেল্ল' ফ্ৰেণ্ডছ, মই নমিতাই আপোনালোকক সকলোকে মোৰ চেনেল কুক ডেলিচিয়াছ উইথ নমিতালৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ সৈতে আটাৰে বনোৱা এটা হেল্ডি স্নেক ৰেচিপি লৈ আহিছোঁ শ্বেয়াৰ কৰিবলৈ। এই ৰেচিপিটো আপোনালোকে বিহাৰী সম্প্ৰদায়ৰ ঠেকুৱা ৰেচিপি বুলি ক'ব পাৰে, কাৰণ তেওঁলোকে ৰেচিপিটো বনায়। বলক তেনেহ'লে দেৰি নকৰি ৰেচিপিটোৰ মাজলৈকে যাওঁ। মই ডাঙৰ বাতি এটা লৈ লৈছোঁ। তাত মই আটা 250 গ্ৰামমান ল'ম। ৰঙা বাদামটো শুকানে ৰ'ষ্ট কৰি লৈ ইয়াতে বাকলি গুচাই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মই চফ লৈছোঁ, অলপ সৰহকৈ লৈছোঁ। এই ৰেচিপিটোত চফগুটিৰ টেষ্টটো খাবলৈ ভাল লাগে। আৰু এয়া নাৰিকল, শুকান নাৰিকল সৰু সৰুকৈ কাটি ইয়াতে ব্যৱহাৰ কৰিছোঁ। আকৌ এই ৰেচিপিটোত ঘি অলপ বেছিকৈ লাগে, অলপ ঘি বেছিকৈ মই এড কৰিম। গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ দিয়াৰ পিছত মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। হাতেৰেও ভালদৰে মিক্স কৰি ল'ম। আৰু হাতেৰে মিক্স কৰাৰ পিছত মই এনেদৰে মুঠি মাৰি চাম। এনেকৈ যদি বানটো খাই যায়, গম পাব ঘি সঠিক পৰিমাণত হৈছে। আৰু এয়া মই এতিয়া গুড় লৈছোঁ। এই গুড়খিনি মই পগাই লৈছোঁ আৰু এতিয়া চেকনিৰে চেকি ল'ম। আৰু গুড়খিনি ইয়াতে দি দিলোঁ। আৰু এতিয়া আটা মৰাৰ নিচিনাকৈ গুড়ৰে সৈতে মই আটাখিনি ভালদৰে মাৰি ল'ম। আৰু লক্ষ্য কৰিব, এই ডোটো বেছি ছফ্ট কৰি নামাৰিব, কাৰণ এই ঠেকুৱা ৰেচিপিটো অকণমান ড্ৰাই কৰিয়ে বনোৱা হয়, অকণমান হাৰ্ড কৰি বনোৱা হয়। গতিকে পগোৱা গুড়ৰ পৰিমাণ অলপ কমকৈ দিলে হ'ব। এতিয়া ধুনীয়াকৈ মই ডোটো ৰেডি কৰি ল'লোঁ। এয়া ডো ৰেডি হৈছে, ঠেকুৱা বনাবৰ বাবে ৰেডি। আৰু মই প্লেট এখনত উলিয়াই লৈছোঁ। এতিয়া ঠেকুৱাকেইটা এটা এটাকৈ মই শ্বেপ বনাই যাম। প্ৰথমতে লাডু আকাৰত বনাই লৈছোঁ। তাৰপিছত এনেদৰে পিঠাৰ নিচিনাকৈ ফাৰ্ষ্ট কৰি ল'লোঁ। আৰু এতিয়া চুৰি এখন লৈছোঁ। এই চুৰিখনৰ সৈতে মই ডিজাইন বনাই ল'ম। এনেকৈ চিম্পল ডিজাইন এটা দিলোঁ। ফাৰ্ষ্ট ঠেকুৱা ৰেডি হ'ল। আকৌ মই ছেকেণ্ড ঠেকুৱা ডিজাইনটো বনাবলৈ লৈছোঁ। কেইটামান ডিজাইন দি দেখাই দিম আপোনালোকক। ঠিক একেদৰে ছেকেণ্ড ডিজাইনটো মই বনাই ল'লোঁ। এতিয়া মই থাৰ্ড ঠেকুৱা ডিজাইনটো বনাম। আৰু এই ডিজাইনটোৰ বাবে মই এখন ফৰ্ক লৈছোঁ, মানে কাটা চামুচ এখন ল'ম। এই চামুচখনেৰে সৈতে মই ডিজাইনটো দি দিম। এনেদৰে হেঁচি দিলে ডিজাইনটো তাত বহি যাব। এইটো ডিজাইনো কমপ্লিট হৈ গ'ল। আকৌ মই এটা লাষ্ট ডিজাইন আপোনালোকক দেখাই দিম। এইটো এটা পাতৰ চাইজত বনাম, লিফ আকাৰত। এনেদৰে লিফ আকাৰত মই বনাই লৈছোঁ। আৰু চুৰিখনৰ সৈতে এনেদৰে মাজত এডাল দীঘলকৈ দি দিলোঁ। আকৌ ছাইডত এনেকৈ দি দিলোঁ। হৈ গ'ল মোৰ পাতৰ ডিজাইন ৰেডি। আৰু বাকীকেইটা ঠেকুৱা মই এনেদৰে বনাই ল'লোঁ। আৰু এতিয়া এইকেইটা ফ্ৰাই কৰিবৰ বাবে ৰেডি। মই কেৰাহী এখন বহাই দিছোঁ। তাত যিকোনো কুকিং অইল দি ল'ব পাৰে। মই মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰিছোঁ। তেলটো অলপ গৰম হোৱাত মই এটা এটাকৈ ঠেকুৱা দি যাম। তেলটো বেছিকৈ গৰম হ'বলৈ নিদিব। বেছিকৈ গৰম হ'লে তৎক্ষণাত ৰংচোৱা হৈ পৰিব। ভিতৰৰ অংশ ভালকৈ নিসিজিব আৰু খাবলৈ বেয়া হ'ব। গতিকে তেলটো বেছিকৈ গৰম হ'বলৈ নিদিব। এতিয়া এপিঠি সিপিঠিকৈ লুটিয়াই মই ঠেকুৱাকেইটা ভালদৰে ফ্ৰাই কৰি ল'ম। মনত ৰাখিব, এইখিনি সময়ত গেছৰ ফ্লেমটো ল' বা মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া এই ঠেকুৱাকেইটা ফ্ৰাই কৰা প্ৰায় হৈ গৈছে।
দেখিছে আপোনালোকে ধুনীয়া কালাৰ আহিছে। ইয়াতকৈ বেছি ফ্ৰাই কৰিব নালাগে আৰু। এতিয়া মই এইকেইটা কেৰাহীৰ পৰা আঁতৰাই থৈ দিম আৰু বাকী থকা ঠেকুৱাকেইটা মই একেদৰে ফ্ৰাই কৰি ল'ম। অলপ বেছি বেছিকৈও দিব পাৰে তেলত, একো নহয়। এনেদৰে মই গোটেইখিনি ঠেকুৱা ফ্ৰাই কৰি ল'ম। এয়া গোটেইখিনি ঠেকুৱা মই ফ্ৰাই কৰা হৈ গ'ল আৰু এটা ঠেকুৱা এনেদৰে মই দেখাই দিছোঁ। চাউণ্ডটো শুনি আপোনালোকে গম পাইছে কিমান ক্ৰিস্পি হৈছে এই ঠেকুৱাকেইটা। দেখাত যেনেদৰে ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয় এই ঠেকুৱা ৰেচিপিটো। এবাৰ নিশ্চয় ট্ৰাই কৰিব। মই যেনেকৈ বনালোঁ একেদৰে বনাব। আকৌ এই স্নেকটো বেছিকৈ বনায়ো আপোনালোকে থৈ দিব পাৰে, বহুত দিনলৈকে ভালে থাকে। মাত্ৰ এয়াৰ টাইট কণ্টেইনাৰত ভালদৰে থৈ দিব লাগিব যাতে বাহিৰৰ বতাহটো সোমাব নোৱাৰে। তেন্তে মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে, ভিডিঅ'টোত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে এতিয়ালৈকে কৰা নাই, বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহোঁ। থেংক ইউ টু অল। বাই বাই।